সকলোকে নমস্কাৰ স্বাগতম মই তপন গোৱালা আৰু তপন গোৱালা ইউটিউব চেনেলত সকলোকে স্বাগতম কৰিছোঁ। আচলতে বাকী দিনে মই ব্লগিং বা অন্য ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰোঁ আৰু আজিৰ টপিকটো হৈছে যে আপুনি ইউটিউব চেনেল কেনেকৈ খুলিব। আচলতে আজিৰ যুগত আজিৰ ডেটত ইউটিউব হৈ পৰিছে ফেশ্বন, লগতে এক পেচা বুলিলে কি হ'ল, প্ৰতিমাহে একজন ব্যক্তিয়ে একজন ইউটিউবাৰে 10,000 পৰা 15,000 টকালৈকে ইনকাম ইউটিউবৰ যোগেদি কৰি আছে আৰু স্পনচাৰৰ বাবে বেলেগ টকা সেইসকলে বেলেগকৈ পাইছে। গতিকে আপুনি যদি ভাবি আছে যে ইউটিউব চেনেল কেনেকৈ খোলে, ইউটিউব চেনেলৰ পৰা মই কেনেকৈ গ্ৰ' কৰিম আৰু সেইসকলৰ দৰে মই টকা অলপ চলপ হ'লেও ইনকাম কৰিব পাৰোঁ, তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ বাবে। কাৰণ মই আজি এইটো ভিডিঅ'ত মই আপোনালোকক ডিটেইলছ বুজাই ক'ম যে ইউটিউব চেনেল কেনেকৈ খুলিব আৰু ইউটিউব চেনেলৰ ছেটআপবিলাক যিবোৰ ছেটিং থাকে ভিতৰত, সেই ছেটিংবিলাক আপোনালোকে কেনেকৈ ফুল ছেটআপ কৰি লৈ আপোনালোকে নিজৰ ভিডিঅ'বিলাক নিজৰ কণ্টেণ্টবিলাক সেই ইউটিউব চেনেলত আপলোড কৰিব আৰু বাকীসকলৰ দৰে আপোনালোকো নিজৰ চেনেল গেইন কৰি আপুনি দুই এজনৰ চিনাকিৰ লগতে কিছু সংখ্যক টকাও উপাৰ্জন কৰিব পাৰিব। তেনেহ'লে এইটো ভিডিঅ' হ'ব ইউটিউব চেনেল কেনেকৈ খোলে, ইয়াৰ ছেটআপ কেনেকৈ কৰে ইয়াৰ ওপৰত। আৰু যিসকলে ইণ্টাৰেষ্টেড নহয় সেইসকলে এতিয়াই এইটো ভিডিঅ'ৰ পৰা স্কিপ লৈ অন্য ভিডিঅ'ৰ সোৱাদ ল'ব পাৰে। আৰু এই কথা আপোনালোকক বুজাবলৈ যে ইউটিউব চেনেল কেনেকৈ খোলে, এই কথা বুজাবলৈ হ'লে এইটো ভিডিঅ' মই ইয়াতে ক্লোজ কৰিব লাগিব। ক্লোজ কৰি স্ক্ৰীন ৰেকৰ্ড অনুসৰি আপোনালোক ষ্টেপ বাই ষ্টেপ বুজাই দিবলৈ মই যত্ন কৰিম। গতিকে বলক আমি এই ভিডিঅ' ইয়াতে সামৰণি মাৰি স্ক্ৰীন ৰেকৰ্ডলৈ গুচি যাওঁ আৰু কথাখিনি বিশদভাৱে বুজি লওঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে ইউটিউব এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে চাই পাব তলফালে 3টা ডট আছে, এই ডটত ক্লিক কৰিব। এই ডটত ক্লিক কৰাৰ পাছত আপোনালোকে চাই পাইছে আপোনালোকৰ ইয়াত যি নামত আপোনালোকৰ একাউণ্টটো বৰ্তমান আছে সেই নাম ওলাই যাব। লগতে চাই পাইছে ভিউ চেনেল, এই ভিউ চেনেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণে চাই পাব, যিহেতু মই 2টা ভিডিঅ' মই আপলোড কৰিছিলোঁ সেইবাবে 2টা ভিডিঅ' ইয়াত আছে। আৰু লগতে চাই পাইছে ইয়াত এটা পিনৰ কলমৰ এটা চিন আছে, মাৰ্ক আছে, সেই মাৰ্কত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাই পাইছে ইয়াত প্ৰথমতে ফটো লগাবলৈ আহিছে। ইয়াত যিকোনো ক্লিক কৰি আপোনালোকে যিকোনো আপোনালোকৰ ফটো একপি লগাই ল'ব পাৰে। মই বুজাবলৈ এইটো চিলেক্ট কৰি ল'লোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে নিজৰ ফটোসমূহ চাই ল'ব, যোনটো ভাল হ'ব, যোনটো পাৰফেক্ট হ'ব লাগে বুলি ভাবে সেইটো আপুনি লগাই দিব। তাৰপিছত লগাই দিব, আপুনি ছেটআপ কৰি দিব। কৰাৰ পিছত এয়া ফটো আপোনাৰ লাগি যাব। লগতে চাই পাইছে ইয়াত আপোনাৰ বেনাৰৰ কাৰণে ইউটিউব বেনাৰ বুলি কয়। আচলতে ইয়াৰ চাইজটো অলপ বেলেগ। ইয়াৰ চাইজৰ মই লিংক দি দিম। এই চাইজত কেনেকুৱা ধৰণে ফটো আপুনি এডিট কৰিব, এডিট কৰি মেলি আপোনালোকে এই যিটো কেমেৰাৰ চিন আছে ইয়াত ক্লিক কৰি ছেম ধৰণে আপোনালোকে আপোনালোকৰ ফটোসমূহ লগাই ল'ব পাৰিব। ইয়াৰ চাইজ যিটো বেনাৰ চাইজ, ইয়াৰ মই ফটো একপি আপোনালোকক দি দিম গুগল ড্ৰাইভত। আপোনালোকে গৈ এবাৰ চাইজটো চিলেক্ট কৰি ফটোসমূহ বনাই ল'ব। তাৰপিছত আহি গ'ল আপোনাৰ নামটো চাই পাইছে, যদি কিবা অকাৰ ইকাৰ বা একাৰ কিবা যদি গণ্ডগোল আছে, যদি এতিয়া চাই পাইছে তপন গোৱালাৰ নামত যদি পপন গোৱালা হৈ আছিল, তেতিয়াহ'লে এইটো আপোনালোকে ইয়াত ক্লিক কৰি এডিট কৰি ল'ব পাৰে। লগতে হেণ্ডেল নামটো আপোনালোকে ইয়াতো অলপ মিনিমাইজ কৰি ল'ব পাৰে যদি আপোনাৰ ইচ্ছা অনুসৰি। লগতে ইয়াত চাই পাইছে যে চেনেল URL, আপুনি যিকোনো ধৰণৰ বেলেগ চেনেলো আপুনি ইয়াত দি দিব পাৰে, বা আপোনালোকৰ যি চেনেল হয় এই ডাইৰেক্ট চেনেল লিংকটো ইয়াত থাকিব। আৰু লগতে ডিছক্ৰিপশ্যনত কিবা এটা লিখি দিব, ধৰি লওক ছাপোৰ্ট মি গাইজ, এনেকুৱা কিবা লিখি দিব আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি। যিহেতু মই এইটো চেনেল ব্যৱহাৰ নকৰোঁ বাবে মই আপোনালোকক বুজাবলৈ নতুনকৈ চেনেল এটা খুলি লৈছোঁ। আৰু ইমানটো কৰাৰ পাছত আপোনালোকৰ ইয়াত ফটো লাগি যাব। ফটো লাগি যোৱাৰ পাছত আপোনালোকে ইমানটো কৰাৰ পাছত আপোনালোকে গুচি যাব আপোনালোকৰ নিজৰ ক্ৰম ব্ৰাউজাৰটো বহুত বেষ্ট মোবাইল এপ্লিকেশ্যনৰ বাবে। এই ক্ৰম ব্ৰাউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ক্ৰম ব্ৰাউজাৰটো যেনেকৈ অ'পেন হ'ব, অ'পেন কৰাৰ পাছত আপোনালোকে চাই পাইছে কিনাৰ ফালে 3টা ডট, এই ডটত ক্লিক কৰি আপোনালোকে প্ৰথমতে ইয়াত চাই পাইছে অলপ স্ক্ৰল আপ কৰি দিব। তাৰপিছত ডেস্কটপ ছাইটটো ওলাই পৰিছে, এই ডেস্কটপ টাইপত টিক মাৰ্ক কৰি দিব, যিহেতু মই অলৰেডি টিক মাৰ্ক কৰাই আছে। আৰু ইয়াত লগতে চাৰ্চ কৰিব। ইমানটো কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰিব ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' বা ইউটিউব ডেস্কবৰ্ড। ইয়াৰ লিংকো মই আপোনালোকৰ সহায়ৰ কাৰণে মই দি দিম। চাই পাইছে চেনেল ডেস্কবৰ্ড ইউটিউব ষ্টুডিঅ', এই লিংকত আপোনালোকে ক্লিক কৰিব। যিহেতু আগত মই চাৰ্চ কৰি থৈছিলোঁ এবাৰ বাবে আহি গৈছে, আপোনালোকৰ পাছত লাহে লাহে আহি যাব। এই লিংকো মই আপোনালোকক দি দিম ডিছক্ৰিপশ্যনত। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই ডেস্কটপ মোডত আপোনালোকে অ'পেন কৰি ল'ব পাৰিব আপোনালোকৰ চেনেলটো। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যিহেতু অলপ সময় ল'ব পাৰে আপোনাৰ নেটৱৰ্কৰ অনুসৰি, মোৰ যিহেতু ইয়াত নেটৱৰ্কটো অলপ শ্ল' হয়, যদিও এয়া অ'পেন হৈ গ'ল। যিহেতু মোৰ আপোনালোকে চেনেলটো ডেস্কটপ মোডত খোল খাব, ঠিক তেনেকৈ আপোনালোকে তলফালে চাবলৈ পাৰিব যে এটা ছেটিঙৰ অপশ্যন আছে, সেই ছেটিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাই পাব যেনেকুৱা ধৰণে জেনেৰেল আহিব। জেনেৰেলৰ পিছত আপোনালোকে ইয়াত জেনেৰেল জেগাত কি কৰিব, আপোনালোকে ইণ্ডিয়া কৰি দিব। ঠিক আছে, ইণ্ডিয়া কৰাৰ পাছত এই চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চেনেলত যেতিয়া ক্লিক কৰিব তেতিয়া এনেকুৱা এটা টাইটেল আহিব, টাইটেলটো লিখি দিব আপোনালোকে। আৰু ইয়াত ডিছক্ৰিপশ্যনটো লিখি দিব।
তাৰপিছত ইয়াৰ টেগ, এই টেগসমূহ কিন্তু বহুত দৰকাৰী। এই টেগসমূহ কি বহাব লাগে ইয়াৰ ওপৰত মই কথা পাতি দিছোঁ। তাৰপিছত টেগসমূহ এইখিনি কথা বুজাৰ পাছত আপোনালোকে ইয়াত ছেভ চাই পাব, এই ছেভত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত হৈ যাব আপোনালোকৰ চেনেল ক্ৰিয়েট। আশা কৰোঁ কথাটো বুজি পালে আপোনালোকে যে এই টেগৰ কথা ক'লোঁ। টেগটো হৈ গ'ল আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি কি ধৰণৰ চেনেল এতিয়া আগবঢ়াব। যদি আপুনি বিচাৰিছে যে হাউ টু ক্ৰিয়েট, যিবিলাক টেকনিকেল চেনেল, এইটো বোলে নাই মই কিবা এটা শিকাম, ইউটিউব চেনেল কেনেকৈ খোলে বা মনিটাইজ কেনেকৈ কৰা হয়, বা অন্যান্য ৰকমৰ যিবিলাক টেষ্ট চেনেল আছে, সেই টেষ্ট চেনেল যদি খুলিম বুলি ভাবিছে তেতিয়াহ'লে সেই টেগৰ জেগাত আপুনি বহাব লাগিব যে হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল, হাউ টু মনিটাইজ এ চেনেল, এনেকুৱা ধৰণৰ মানে হাউ টু লগাই কামবিলাক কৰিব লাগিব। মানে কেনেকৈ কৰে এই ওপৰতে কথাবিলাক আপুনি পাতিব, যিহেতু হাউ টুৰ ওপৰত যিমান যি ডিপেণ্ডেড আপুনি সেই বুজা নাই আৰু এবাৰ বুজি লওক। চেনেলটোৰ ওপৰত ডিপেণ্ড কৰিব, যিহেতু মই ক'লোঁ টেকনিকেল হ'লে টেকনিকেল ধৰণৰ চেনেলবিলাক আহিব, যদি কুকিং কৰে তেতিয়াহ'লে কুকিঙৰ ধৰণৰ চেনেল টেগবিলাক আহিব, কুকিঙৰ টেগবিলাক কেনেকুৱা ধৰণে আহিব, যে ৰেচিপি কেনেকৈ বনোৱা হয়, আলু কা পৰঠা কেইচা বনায়া যাতা হয়, ঠিক তেনেকুৱা সেই ডিছক্ৰিপশ্যনত বস্তুবিলাক বনাব। যদি কোনোবাই ব্লগ কৰিছে তেতিয়াহ'লে টেগবিলাক কেনেকুৱা ধৰণে হ'ব, যে নিউ ব্লগ ভিডিঅ', নিউ লাইফ ষ্টাইল ব্লগ ভিডিঅ', নিউ ভিলেজ লাইফ ষ্টাইল ব্লগ ভিডিঅ', ঠিক তেনেকুৱা ধৰণৰ টেগবিলাক বহাব। আৰু ইমানখিনি পৰাৰ পাছত আপুনি ছেভ যিটো বটন আহিছে তাত ছেভ কৰি দিব। অন্য মানুহে অকাই পকাই বহুত দীঘলীয়া কৰি ভিডিঅ'টো আপোনাক এনেই টাইম ৱেষ্ট কৰাব পাৰে, আৰু ইয়াৰ কাৰণে বিশেষ আৰু মন্ত্ৰও নাই, আৰু ইয়াত আৰু বেছি একো ছেটিং কৰিবলগীয়া কথা নাই। কাৰণ মই ইমানখিনি কৰাৰ পাছতে মই যথেষ্টখিনি ভিউজ পাইছোঁ, আপোনালোকে স্ক্ৰীনশ্বটত চাই পাব পাৰিছে, যিহেতু ইমানখিনি কৰাৰ পাছতে মোৰ ইমানখিনি বস্তু আহি গৈছে। গতিকে আপোনালোকৰো অৱশ্যে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি আপোনাৰ নিজৰ চেনেলটো খুলি লওক, লাইক এটা কৰি দিব, লগতে অলপ শ্বেয়াৰ কৰি দিব, আৰু নতুন অন্য এটা ভিডিঅ'ত লগ পোৱা ৰাখিলৈ আজিলৈ বিদায় দিলোঁ। জয় আই অসম।